হাঁচি খেতিয়কৰ বাবে বজাৰ মুকলি কৰা আহ্বান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। অসমৰ খেতিয়ক ৰাইজৰ এবিধ গুৰুত্বপূৰ্ণ খেতি হ'ল খাচী আৰু সেই খাচীৰ পৰাই উৎপন্ন হয় আতৰ আৰু সেই আতৰ পৰাই বিভিন্ন সুগন্ধিজাত সামগ্ৰী তৈয়াৰ কৰে। অসমৰ নিবনুৱা বহুত যুৱকে এই ব্যৱসায় কৰি জীৱন যাপন কৰি আছে। লকডাউনৰ ফলত ব্যৱসায় বন্ধ কৰি থব লগাত বহুতো সমস্যা সন্মুখীন হ'ব লগা হৈছে এই ব্যৱসায়ীসকলে। সেয়েহে এই বিষয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক সাহায্য দাবী জনাইছে আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই এই বিষয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰকাশ কৰে। দেশত যি কৰোনা আতংক হৈছিল, এই কৰোনা আতংকৰ মাজতে চৰকাৰে যি লকডাউন ঘোষণা কৰিছিল, এই লকডাউনৰ ফলত অসমৰ এটা লাভজনক ব্যৱসায়, অসমৰ বহু কৃষক এই ব্যৱসায়ৰ লগত জড়িত। এই সাঁচি ব্যৱসায় যি আঁতৰৰ বাবে বিখ্যাত এই অসম, এই সাঁচি ব্যৱসায়টো ইতিমধ্যে লকডাউনৰ ফলত বন্ধ হৈ পৰিছে, যাৰ বাবে হাজাৰ হাজাৰ খেতিয়ক ইতিমধ্যে পানীত হাঁহ নচৰা অৱস্থা হৈছে। আৰু এই সাঁচি ব্যৱসায়ৰ লগত জড়িত হাজাৰ হাজাৰ নিবনুৱা যুৱকে সাঁচি ব্যৱসায়ৰ লগত জড়িত হৈ আছিল। যিহেতু লকডাউনৰ ফলত এই ব্যৱসায়ীসকল আৰু খেতিয়কসকলৰ ইতিমধ্যে পানীত হাঁহ নচৰা অৱস্থা হৈছে, গতিকে চৰকাৰে এই লকডাউনৰ মাজতে তেওঁলোকে ৱাইন শ্বপসমূহ খোলা দিছে, বিভিন্ন ব্যৱসায়সমূহ খোলা দিছে। গতিকে আমি চৰকাৰলৈ দাবী জনাইছো যে চৰকাৰে খুব কম দিনৰ ভিতৰতে এই যিসকল সাঁচি খেতিয়ক আৰু যিসকল সাঁচি ব্যৱসায়ীৰ বাবে সম্পূৰ্ণ বজাৰখন মুকলি কৰি দিব লাগে। আৰু যিসকল লকডাউনৰ ফলত সাঁচি ব্যৱসায়ী আৰু খেতিয়কসকলে পানীত হাঁহ নচৰা অৱস্থা হৈছিলে, সেইসকল খেতিয়কক চৰকাৰৰ তৰফৰ পৰা এটা মাননি দিবৰ বাবে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো। শিৱসাগৰৰ পৰা ডিম্পল হাজৰিকাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট টাইম।